তো গাইজ তাতে আৰু এটা লগৰ আছে, তাৰ পৰা মোৰ মানে আমি একেলগে ট্ৰেভেল কৰি আছো। চ' এতিয়া চাওঁ কি হয় এতিয়া ন। চ' এতিয়া গাড়ীত বহিলে আৰু লাহেকে মানে আৰু অলপ 10-15 মিনিট পিছত পাই যাম চাগে ষ্টেচনত। তো আৰু মোৰ লগৰটো তাৰ পৰা পাইছে, গুৱাহাটী পাইছে, এই শ্বিলঙৰ হয়। তো এই গুৱাহাটী পাইছে আৰু এই তাৰ খানাপাৰাৰ পৰা আহি আছে আৰু মই ইয়াৰ পৰা কামাখ্যাত যাম ষ্টেচনত, মানে ষ্টেচনলৈকে যাম। তো তাৰ পৰাই একেলগে কৰি ট্ৰেভেল কৰিম। চ' কালি যিটো মানে ফান যদি হয় কিবা কালিয়ে হ'ব চব ন। তো কালিয়ে মানে মেইন ক্লিপটো কালিয়ে মানে দেখাব পাৰিম মই। এতিয়া আজিতো একো নাই, আজিতো পুৰা দিনটোৱে ট্ৰেভেল এতিয়া আৰু 6:15 ট্ৰেইন আছে। তো কালি তাতে গৈ পাম ৰাতিপুৱাকৈ। তো কালি আমাৰ একো কিবা প্লেন হয়, তো মই সেইটোৰ কাৰণে আৰু ব্লগ ষ্টক বনাম, মানে ক্লিপ বনাম, এইটোতে একেবাৰে দি দিম। আৰু 14-15 ইভেণ্ট, সেইটোতো আৰু বিজি থাকিম কাৰণ মই পাৰ্টিচিপেট কৰি আছোঁ। তো সেইটোতো আৰু অলপ বিজি হ'ম, বেছিকৈ হ'ম চাগে। তো সেইটোৱে আৰু এতিয়া চাওঁ কি হয় ন, কালিয়ে গম পাম এতিয়া কি হয়। এতিয়া ষ্টিল আই হোপ কি মই জিকি যাওঁ। কষ্ট কৰিছোঁ বহুত, কষ্টিউমৰ ওপৰত, উইগৰ ওপৰত। লুকটো একবাৰ দেখাই দিম দিয়ক আপোনালোকক দেখাই দিম মই কালিকৈ একবাৰ দেখাই দিম। কালিকৈ নহয়, চৰি কালিকৈ নহয়, ইভেণ্টত মই কৈ দিম একচুৱেলি কোনটো হয় মই, কাৰণ মই ইয়াতেতো নেদেখাওঁ। চ' মই ইভেণ্টতে কৈ দিম যে মই কোনটো হয় বুলি, ঠিক আছে। মেইন কথা সেইটোৱে আৰু এতিয়া চাওঁ কি হয়। চ' এতিয়া মই জাষ্ট পালোঁ ষ্টেচনত, বহুত ঘামি গৈছোঁ চাগে, আপোনালোকে চাব পাৰে। এতিয়া জাষ্ট পালোঁ মই আৰু অলপ পিছত ট্ৰেইনটো আৰু টাইম আছে, মানে বহুত টাইম আছে। এতিয়াতো জাষ্ট 5:40 হ'ল ন, 6:15 এৰিব চাগে হা। তো বহুত টাইম আছে। চিট নম্বৰটো লৈ ল'লোঁ, এতিয়া জাষ্ট অলপ বাহিৰত ওলালোঁ ব্লগটো বনাবৰ কাৰণে, কাৰণ ভিতৰত বহুত মানুহ আছে আৰু লাজো লাগি আছে মোক স্পেচিয়েলি ন। আপোনালোকে চাব যদি দেখাই দি আছোঁ ৰ'ব আপোনাক হা, ট্ৰেইনটো ৰ'ব, এইটো মানে ট্ৰেইনটো বন্দে। তো এতিয়া এইটো ট্ৰেইনটো ন, চালে আপোনালোকে। তো এতিয়া চাওঁ কিবা যদি হয় ব্লগত বা ইণ্টাৰেষ্টিং কিবা যদি হয় মই কৈ দিম। আৰু বাকী চাওঁ আৰু কিবা খাবৰ কাৰণে লৈ লওঁ আৰু অলপ চলপ কিবা বস্তু, পিছতকৈ লাহেকৈ ওলাই দিব আৰু এইটো ট্ৰেইনটো। তো ঠিক আছে, বাই বাই। এতিয়া চাগে আৰু চিধা কলকাতাতে লগ পাম। ষ্টাৰ্টিংটো আকৌ কলকাতাতে হ'ব, বা যদি কিবা ইণ্টাৰেষ্টিং হয় মই ব্লগত এড কৰি দিম আৰু। তো এতিয়া চিধা চাগে ষ্টাৰ্টিংটো কলকাতাতে হ'ব আৰু এইটোৱে আৰু, বাই বাই। তো এতিয়া আমি জাষ্ট পালোঁ, কলকাতা পালোঁ, ৰাতিপুৱাকৈ পাইছোঁ 8টা মানত এনেকুৱা পালোঁ। আৰু পিছত এতিয়া আছোঁ আংকল আৰু আণ্টিৰ ঘৰত। তো সিহঁতে তাতে থাকি আছোঁ, কাৰণ ইয়াতে চিনাকি আছে যদি ন, হোটেলৰ এইটো বাচি যাব আকৌ ন, ভাল হয় এইটো। তো এতিয়া চাওঁ আৰু কিবা হয় ন। এতিয়া জাষ্ট পালোঁ আৰু তেতিয়া মই একো ব্লগ নবনালোঁ লগ পোৱাৰ পিছত, কাৰণ তেতিয়া আৰু সেইটোৱে আৰু টাইট ফিট কৰি আছিলোঁ কাৰণে একো নবনালোঁ আৰু এইটোৱে। এতিয়া অলপ ফ্ৰেছ হৈছোঁ, মানে জাষ্ট গাটো ধোৱা নাই, অলপ জাষ্ট হাত পাতো ফ্ৰেছ হৈছোঁ আৰু অলপ পিছতে খাই কেনে ল'ম। আৰু গধূলি অলপ কিবা প্লেন আছে শ্বপিঙৰ কাৰণে, কষ্টিউমৰ কিবা এটা বস্তু ল'ব লাগে কাৰণে, সেইটোৱে ইয়াৰ পৰা ল'ম চাগে ভাবি আছোঁ।
তো এতিয়া চাওঁ কি হয় ন, যদি প্লেন বনাই মই চিয়'ৰ কৰিম। আৰু কেইটামান ক্লিপো আছে, মানে মই যেতিয়া অহাৰ টাইমত ন ব্ৰিজৰ কেইটামান ক্লিপ লৈছিলোঁ, বঢ়িয়া বঢ়িয়া ক্লিপ ন, এইটো এড কৰি দিম মই, চাব পাৰে আপোনালোকে। তো সেইটো আৰু কিবা যদি ফান হয় মই অবভিয়াছলি লগত এড কৰিমেই। য়েছ, আৰু এটা মেইন কথা কি যে মই পাহৰি গ'লোঁ ক'ব, মেইন যে ট্ৰিপটো ভাল আছিলে। কেনেকুৱা কিমান ভাল সেইটো ক'ব নোৱাৰি, মানে আউট অফ 10 7 ধৰিব পাৰে আপোনালোকে। ইমানে ভাল, মানে ইমান ভাল নহয় আৰু অকণমান ভাল। আৰু মানুহবোৰো ভাল আছিলে তাতে য'ত আছিলোঁ ন, তাতেও মানে চব বস্তু, চব মানুহবোৰ ফ্ৰেণ্ডলি আছিলে, তো আৰামছে টাইম পাছ হৈ গৈছে। তো সেইটো একো নাই ন। তো যিখিনি হৈছে, আৰু মই বেছি ক্লিপ এড কৰিব পৰা নাই, কাৰণ ফাৰ্ষ্ট টাইম বনাই আছোঁ ন, আৰু কেনেকৈ কি কৰিব লাগে আপোনালোকে গমেই পাই আছে, মোৰ কথাটোতো গম পাবই চাগে আপুনি, বেছি ফাষ্ট ফাষ্ট কৈ আছোঁ চাগে ন। তো সেইটোৱে, অলপ লাহে লাহেকৈ আহি যাব চব। আৰু লাইভ ষ্ট্ৰিমিঙো কৰিম, গুৱাহাটী যোৱাৰ পিছত লগালগ লাইভ ষ্ট্ৰিমিং কৰিম। লগালগ নহয়, মানে অলপ শিকিব লাগিব লাইভ ষ্ট্ৰিমৰ কাৰণে। মই চাই আছোঁ, ইউটিউবতে চাই আছোঁ মই অভিয়াছলি কেনেকৈ কৰে। আৰু চাওঁ, লাইভ ষ্ট্ৰিমিং কৰিলে আপোনালোকে আহিব, অলপ ফান কৰিম, লাইভ ষ্ট্ৰিমিঙতো অলপ ফান কৰিম, সেইটোৱে। চ' এতিয়াৰ কাৰণে বাই বাই। অকণমান ময়ো ফ্ৰেছ হৈ যাওঁ, কিবা খাই লওঁ এটা। আপোনালোকে খাই লৈছে চাগে এতিয়ালৈকে, কেইটা 10টা অলম'ষ্ট 10:38 হৈছে ন। খাই লৈছে চাগে এতিয়ালৈকে, গুৱাহাটীততো চবে উঠিয়ে যায়। ইয়াতেতো এটাও দোকান খোলা নাই হা, এটাও দোকান খোলা নাই। মই চালোঁ ন, কিমান তেতিয়া 10 নহয় 9:40 কিমান হৈছে চাগে ন। অলম'ষ্ট এটাও দোকান খোলা নাই। এটাও দোকান খোলা নাই, কি ক'ব মানে, চব দোকান বন্ধ। মই ভাবি আছোঁ কলকাতাৰ মানুহকেইটা ইমানেই আলছে নেকি, 10টাত মানে 10টা বজাত নোখোলেই মানে দোকান চোকান। আমাৰ গুৱাহাটীততো চব ৰাতিপুৱা ৰাতিপুৱা খুলি যায় ন, 8টা এনেকুৱা এইখিনিতে খুলি যায়। তো সেইটোৱে মই ভাবি আছিলোঁ, এতিয়া কি বা হয় চাওঁ। ভাবি আছোঁ গধূলি অলপ শ্বপিং কৰিম বুলি, সেইটোৱে। ইয়াতে শুনিছোঁ জাৰ্চি চাৰ্চি কমত পায় বোলে, ফুটবলৰ জাৰ্চি সেইবোৰ কমত পায় শুনিছোঁ। মই অৰ্ডাৰ কৰিছিলোঁ, মোৰ লগৰ আহিছিলে এইটো তাৰ পৰা। এতিয়া চাওঁ, মই নিজে চাওঁ, অলপ ভাল পাই চাওঁ, যদি পাই যাম ন লৈ ল'ম। বঢ়িয়া বঢ়িয়া চাই বাছ। আপোনালোকে কোনে ফুটবল খেলে কমেণ্টত জনাই দিবচোন, কোনে কোনে ফুটবল খেলে। মই খেলিছিলোঁ আগত। তো গাইছ, এতিয়া আমি আছোঁ ভিক্টৰিয়েল মেমৰিয়েলত। ভিক্টৰিয়েল মেমৰিয়েল আৰু এইটো চাওক। য়েছ, দেখা পাইছে, ইমান ধুনীয়া ন। ইয়াতে আহিছোঁ ফুৰিব অলপ টাইমৰ কাৰণে, আৰু কেইটামান লগৰ আহি আছে, আৰু তাৰপিছত তাৰ পৰা আমি যাম এতিয়া অলপ শ্বপিং কৰিব, যেনেকুৱা কৈছিলোঁ মই শ্বপিং কৰিব যাম, বস্তু কেইটামান ল'ব আছে ন। তো সেইটোৰ কাৰণে যাম এতিয়া, অলপ চাওঁ আৰু ফুৰোঁ, আৰু অলপ লাহে লাহেকৈ ন দিওঁ। এইটো আৰু এজনৰ লগৰটো আছে মোৰ লগত, এইটো দেখাই আছোঁ ৰ'ব লগৰটো, এইটো দেখা পাইছে ন, ইয়াক দেখাই আছোঁ। এতিয়া চাওক, ভিতৰত যদি ভিডিঅ' ল'ব যদি এলাউ কৰে, মই কৰি দিম। বাট তাৰো অলপ কেইটামান ৰিল বনাওঁ ন ইয়াতে, এতিয়া অলপ পিছতকৈ আৰু দেখাই আছোঁ, ঠিক আছে। চবে কাপালে ইয়াতে, মই এটা ছিংগল আছোঁ ইয়াতে। চবে কাপোল, খালি মই অকলে এটা ছিংগল। ইমানে বেয়া দিন আহি গ'ল মোৰ, কি ক'ম আৰু কওকচোন, ইমানে বেয়া দিন আহি গ'ল ন। চবে কাপোল চাওক। এইটো চাওক, এইটো ফ্ৰণ্ট চাইডটো হৈছে। ফ্ৰণ্ট চাইডটো আমাৰ তাত টাইম কম আছে কাৰণে আমি জল্দি জল্দি সোমাই আছোঁ। 6টালৈকে খোলা থাকে, এতিয়া অলম'ষ্ট 5:35 হ'লে, আৰু বহুত টাইম আছে, ফটো ল'ব আছে, তো সেইকাৰণে ন। তো এতিয়া কথাটো হ'ল যে মই ব্লগটো বনাব পাহৰি গ'লোঁ, তাতে মাৰ্কেটৰ সেই কাৰণ এইটো ষ্ট'ৰেজ প্ৰব্লেমটো হৈ গ'ল ন। যেতিয়া মই ভিক্টৰিয়েল মেমৰিয়েলৰ পৰা ওলালোঁ ন, তাতে মানে ব্লগ কৰোঁতে কৰোঁতে যে ফুল ষ্ট'ৰেজ হৈ গ'ল, আৰু ভিডিঅ'ই নহয়, মানে এতিয়া মই জাষ্ট ষ্ট'ৰেজটো ক্লিন কৰি আৰু এণ্ডিঙৰ এতিয়া পাৰ্টটো আৰু কৰি আছোঁ, আৰু কাৰণ বহুত প্ৰব্লেম হৈ গ'ল।
মেইনলি আৰু তাতেও মানে বহুত খোজ কাঢ়িব লগা হ'ল আৰু বহুত টায়াৰ্ড ফিল আৰু মানে মাথাতে অহা নাই যে আৰু ব্লগ বনাব লাগে বুলি। তো সেইটোৰ কাৰণে ইমান প্ৰব্লেম হৈ গ'ল। এতিয়া জাষ্ট আহিছোঁ আৰু ৰাতিকে পিছতকে কি হ'ল, যেতিয়া মানে আমি ইয়াতে য'ত থাকোঁ ন, বৰ্তমান য'ত ষ্টে কৰি আছোঁ, তাতে মানে যেতিয়া মই জাষ্ট উবেৰৰ পৰা ওলাম ন, মোৰ মোবাইলটো ছুইচ অফ হৈ গ'ল। তো সেইটোতো আৰু পিছতকে এড্ৰেছ বিচাৰি পোৱা নাই, যেনেকৈ তেনেকৈ এটা মানুহৰ পৰা ফোনটো লৈ কিনে ফোন কৰি কিনে এনেকৈ আহিলোঁ। তো সেইটোতো এইটো হৈ গ'ল, মানে বহুত বহুত কিবা কিবি হৈ গ'ল ৰাতিটোত। তো সেইটোৱে আৰু ইমান খোজকাঢ়ি আছোঁ ন, তেতিয়া পূৰা খোজকাঢ়ি পূৰা আৰু ভিক্টৰিয়া মলৰ পৰা মানে পূৰা খোজকাঢ়ি কৰিছোঁ। চ' সেইটোতে পূৰা বডিটো পূৰা টায়াৰ্ড ফিল কৰি আছে ন, সেইটোৱে। আৰু এতিয়া জাষ্ট কষ্টিউমৰ কাম চাম খতম কৰিলোঁ, এতিয়া অলপ শুব যাই আছোঁ আৰু কালি ৰাতিপুৱা উঠিব লাগিব জল্দিকে, কাৰণ তাতে ৰিপৰ্টিং আছে 10টা বজাত। তো ষ্ট'ৰেজ প্ৰুফ এইটো খালী কৰিব লাগিব, সেইটোৰ কাৰণে আৰু ঠিক আছে, কালি একেবাৰে লগ পাম দিয়া। গুড নাইট, বাই বাই।